নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আৰু দৰ্শকসকল। আজি পিকনিকলৈ গৈ আছোঁ। এই আমাৰ বহাগী টিভি যে এই নাটক চাটকবিলাক এই ইউটিউব ফেচবুক চিৰিজবিলাক যে কৰি থাকোঁ, সেই বহাগী টিভিৰ গোটেইকেইজন সদস্যই মিলি গোটেই টিমটোৱে আজি পিকনিকলৈ যাম। বেছি দূৰ নাযাওঁ, এই তেজপুৰ কলীয়াভোমোৰা দলঙৰ কিনতে তলতে তাতে খাম ব্ৰহ্মপুত্ৰৰ পাৰত। গতিকে ব'লক গৈ থাকোঁ, বাকীখিনি চাওক ভিডিঅ'টি। এয়া 9:21 হৈছে, দেখা পাইছে ডিছপ্লেত এইটো ঘূৰি। আমি এতিয়া যাবলৈ আৰম্ভ কৰিছোঁ। মই ইয়াৰ পৰা যাম ৰূপহীত গৈ মোৰ লগৰকেইজনক লগ কৰি একেলগে তাৰ পৰা ওলাম। 10টামান বজাত যাম বুলি কৈছে, মই ওলাই দিছোঁ এতিয়া। এয়া ৰূপহী সোমালোহি, ৰূপহী সোমাই আহিলোঁ। এইখিনিত যাম অনেক আছিলে, কেমেৰা অন কৰিবলৈ নহ'লে। ইফালৰ পৰা গাড়ী আহিছে, ইফালৰ পৰা টমটম, ইফালে চাইকেল। এই ৰূপহী বজাৰ এইখিনি। মই ৰূপহীৰ পৰা এইফালে আহি সোঁহাতে সোমাই আহিছোঁ আৰু ৰূপহী চাৰিআলিটোৰ পৰা। এই মফিদুল দাই ফোন কৰিলেই। মফিদুল দা কওক। উঠিছোঁহে, ৰ'ব, টোপনি ভাগিছেহে মোৰ। গৈ অকণমান দেৰি হ'ব। আপোনালোক কি কৰি আছে? এইফালে চাওক, চিধা চাওক। এই ট্ৰাকখনৰ হৰণটোও বুজি পোৱা নাইনে? ক'ত মানুহ ক'লৈ গ'ল বাকী? এই মইতো আহিমেই ন এবাৰ। এয়া আহি গ'লোঁ মফিদুল দাৰ ৰূপহী। মফিদুল দাৰ দোকান। ইয়াত সকলো ধৰণৰ ডিটিপি কৰিবলৈ পাৰিব। আহিব, জেৰক্স, ডিটিপি, ফটো চব পাৰিব। এতিয়া আমি যাম পিকনিকলৈ। পিকনিক ক'ত যাম এবাৰ কৈ দিয়ক। দলঙৰ তলত যাম, কলীয়াভোমোৰা দলঙৰ তলত। তালৈকে যাম। বেছি দূৰলৈ হেৰি কৰা নাই, এনেই এটা অকণমান খানা এটা। লগে ভাগে এমুঠি খাম আৰু সিমানেই আৰু। খানাও বৰ বিশেষ যোগাৰ কৰা নাই, এই সামান্যতম কিবা এটা আৰু লগ ভাগ একেলগে মিলি খাম, সেইটো এটা আনন্দ বেলেগটো। তাত গৈও যদি পাৰোঁ এখন দুখন কিবা শ্বুটিং কৰিম আৰু দেখা পাই থাকিব আপোনালোকে সকলোৱে। বাৰু ব'লক আগলৈ আগবাঢ়ি গৈ থাকোঁ। এতিয়াও দুই এজন আহিবলৈ বাকী আছে, আহিলেই আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। এয়া আমাৰ ইন্দ্ৰদা আহি পাই গ'ল। টেনচন কৰি আছে, টেনচন হৈ আছে। আমাৰ চিলিণ্ডাৰটো ইয়াত যাব নে নাযাব সেইটো টেনচন, চিন্তা কৰি আছে। নিবতো লাগিবই কিবা কৰি হ'লেও, খানাটো খাবই লাগিব। গতিকে চিলিণ্ডাৰ নিনিলে খাম কেনেকৈ? এই আমাৰ ডাইৰেক্টৰ চাহেব পানী কঢ়িয়াই থকা মুহূৰ্তত, আৰু এজন ভিতৰত আছে। এয়া আমাৰ আইমণি বাইদেউসকল আৰু অন্যান্য বন্ধ। পিকনিক খাবলৈ যাব লাগে। ব'লক দাদা আৰু মই মোৰ ৰামপিয়াৰীত যাম। ৰামপিয়াৰীখন এবাক দেখুৱাই দিছোঁ। অলপ আগতে আপোনালোকে দেখুৱাইছোঁ যে মই ৰূপহী চাৰিআলিটোৰ পৰা এইফালে সোঁফালে সোমাই আহিলোঁ। এতিয়া ৰূপহী চাৰিআলিটোৰ পৰাই আমি সোঁহাতে যাম তেজপুৰৰ ফালে। এইটো ৰাস্তা আমবাগান হৈ লাইলৰি লাওখোৱা হৈ এইটো ৰাস্তা লাওখোৱা হৈ আমবাগান হৈ নলতলি ওলাইছে। নলতলিৰ পৰা বাওঁফালে তেজপুৰ, সোঁফালে কলিয়াবৰ দখলাম। এতিয়া সোঁফালে এয়া আমবাগান লাওখোৱা হৈ আমবাগানৰ ফালে যাম। আমবাগান পাৰ হৈ নলতলি পাই বাওঁফালে যামগৈ তেজপুৰ দলং পাৰ হৈ সেইখিনি কোনোবা এটা স্থানত আমি আজি বনভোজ খামগৈ। আমি দুজন এতিয়া শ্বৰ্টকাট মাৰিম
সেইফালে লাইলৰি হৈ গুচি যাম। লাওখোৱা অভয়াৰণ্যৰ ফালেদি নাযাওঁগৈ, লাইলৰি হৈ গুচি যাম। এইটো ৰাস্তা। আমি এতিয়া কোনফালে যাম? আম বাগানৰ ফালে শ্বৰ্টকাট মাৰি আহিলোঁ। বহুত শ্বৰ্ট হ'ল, বহুত শ্বৰ্ট হ'ল। হয়নে নহয়? আম বাগান, আমৰ বাগান, কিন্তু এটাও নাই আমৰ বাগান। এইবাৰ গাঁৱৰ মানুহৰ ঘৰত আছে চাগে, ইফালেতো দেখা নাই। ফায়াৰ ব্ৰিগেড অফিচ, থানা একেলগতে আছে। হস্পিটেল বাগান। এইটো আম বাগান মেইন বজাৰ এইফালে সোমাই গৈছে। আপুনি আহিলে মুটি দিলেহেঁতেন, যেনেকৈ গাড়ী চলাইছে। জিন্দিগীত দেখা নাই এনেকৈ গাড়ী চলোৱা। নমাই দিম। যোৱা, তুমি আগত যোৱা, তুমি আগত যোৱা। এইখন পুৰণা দলং, এইখন নতুন দলং। ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিব, ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব গাড়ী বাইক দুয়োখনৰে। আমি আহি পাই গ'লোহি। এই গেছটো জ্বলা, পানী দুনি অকণ আনিব লাগিব। চুলাটো আনিলে নে? গাড়ী চাড়ী লগাই ভাল জেগাত। এয়া আমাৰ ড্ৰাইভাৰ বাবু। কি নাম আছে আপোনাৰ? মোৰ নাম শ্বাহজাহান আলী। শ্বাহজাহান আলী। শ্বাহজাহান আলী আমাৰ এখন গাড়ীৰ চালক। আমি গাড়ীখন ধুনীয়াকৈ লগাই ল'লোঁ, নিশ্চিন্ত হ'লোঁ হৈ। এতিয়া ইয়াত জেগা এটুকুৰা বাছি ল'লোঁ। এয়া সুন্দৰ জেগা, গছ গছনিৰ মাজত। ইয়াত আমি বনভোজটো খাম আৰু আজি। ইন্দ্ৰদা পুৰা ব্যস্ত। ফৰকাল বতৰ, গতিকে এসাঁজ খাম বুলি আহিছোঁ। ঢেৰ ৰাইজ গোট খাইছে, দেখা যাওক কি হয়। বেছি আইটেম নাই,
10-12টামান হ'ব আৰু এই এইফালে আমাৰ বাইদেউ একদম এটা কেঁচা বুট আৰম্ভ লঘু আহাৰ লঘু আহাৰ কেঁচা বুটেৰে আমি আজি পিকনিক আৰম্ভ কৰিম বুলি ভাবিছোঁ গতিকে সকলোৱে সহযোগ কৰক লঘু আহাৰ গ্ৰহণ কৰক কেঁচা বুট একদম মানে পিয়'ৰ কেঁচা বুট আৰু পিয়ৰ নক'লো আৰু ভাইটি বুট খুৱাই উলিয়াই দিয়া সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল এয়া আমাৰ পাপুৱে চাহ বনাই আছে এই এক কেৰাহী চাহ নহয় অকণমানহে আৰু এয়া চাওক গোটেই বহাগী টিভিৰ সদস্যসকল বহি আছে কলা কুশলীসকল এয়া আমাৰ জ্যেষ্ঠ অভিনেতা আৰু বহাগী টিভিৰ চেনেলটো তেখেতেই মেইনটেইন কৰে তেখেতৰ ওপৰতে নিৰ্ভৰশীল গোটেই বহাগী টিভিটো কিবা এটা কওক নাই ভালেই লাগিছে বছৰেকত এটা দিন ওলাই আহিছোঁ আমি বহাগী টিভিৰ সমূহ পৰিয়াল গতিকে এসাঁজ খাম গতিকে আমাৰ লগতে আমাৰ পাপু আহিছে আমাৰ পৰিচালক মুফিদুলে আইমণি আহিছে আমাৰ কলা কুশলী আহিছে এয়া আমাৰ গৌৰৱ গতিকে সকলোৱে বোলো এসাঁজ খাওঁ এইফালে ভয়ো লাগে বাঘ ওলাইছে কোনফালৰ পৰা আহে সেইটো এটা অলপ সন্দেহ হৈছে তথাপি মই মানে পিছফালে ৰৈ চাই আছোঁ কেনি দৌৰিব পাৰোঁ এই এটা সুবিধা লৈ আছোঁ ভয়ো লাগে আৰু ভালকৈ হ'লে আৰু 3টা বাজিলেই হ'ল আৰু এয়াই কথা এয়া আমাৰ অভিনেত্ৰী সমীক্ষা এয়া চুমু এয়া আমাৰ শিশু শিল্পী নামটো ক বৰকে ক ৰিয়া চেত্ৰী এয়া আমাৰ গৌৰৱ আমাৰ মৰমৰ সকলোৰে মৰমৰ গৌৰৱ অভিনেতা শুভেচ্ছা থাকিল আমাৰ অভিনেতা গৌৰৱ ভাল ল'ৰাটো ভাল এয়া আমাৰ আইমণি জানেই আমি সকলোৱে তাইকে চেতনা দাস বুলিহে কওঁ গাড়ী মালিক এয়া গাড়ী মালিক ভাইটি এয়া গাড়ী মালিক যদি প্ৰয়োজন হয় আপোনালোকে বিচাৰিব দি দিম দেই ভাল ল'ৰা গতিকে একদম মানে নিৰামিষ আৰু ঠিক আছে যোৱাৰ পাছত চাহে দেই বেলেগ একো নহয় এইফালে পাৰ হৈ আহিলে তাৰপিছত দেখিব কণী এটা লৈছোঁ এটাকো আধা সিজিছে আধা সিজা নাই এটাক বনাব কোনে সিজাইছিলে গৌৰৱ আমাৰ গৌৰৱ না আমিও বনাম বাৰু চবে মিলি বনাম ই কণী সিজাব নাজানে গতিকে ইয়াৰ কাৰণে ছোৱালী এজনী দৰকাৰ তোৰ কাৰণে এটা ভাল ছোৱালী চাবচোন মুখখন ভালকে চাই লওক খবৰ পালে পাপু তাক এটা খবৰ দি দিম মোক খবৰ দিলেও হ'ব এয়া আমাৰ শ্বুটিং আৰম্ভ হৈছে ডাইলগখিনি কাটি দিছোঁ আৰু পিছত দেখা পাব আমাৰ বহাগী টিভি চেনেলটোত একচন পাপু এই ল'ৰাটোৱে দেখোন গাঁত খান্দিছে কিয় বাৰু কি কথা মোৰ বৰ ভয় লাগিছো কি কৰিবি দে কচোন হৰি এয়া গাঁত খনাত ব্যস্ত তাক দেখুৱাই দি আছে কেনেকে গাঁত খান্দিব লাগে আৰু এইটো দাঁত উলিয়াই হাঁহি হাঁহি চাই আছে ডাইৰেক্টৰ যে সঁচাকে ডাইৰেক্টৰ দেই কেনেকে গাঁত খান্দিব লাগে সেয়াও দেখুৱাই দিছে এইজন আমাৰ কি যে কষ্ট প্ৰশাসনৰ এটা নিয়ম আছে
গতিকে আমি এনেই ভয় কৰে মানে মানুহটোৱে এনেই ভয় কৰে মই মানে ভয় নহয় মানে টপা হ'ল ৰ'বা জ্ঞান নহ'ল আমি নিয়ম নীতি মানিব লাগিব চৰকাৰে যিটো হেৰি দিছে SOP দিছে মানিব লাগিব বৌয়ে যেতিয়া কয় যে ৰাতি 9টা বজাত আহিব তেতিয়া আপুনি কেইটাত আহে কেইটাত সেই নিয়মটো মানিছে জানো 9টা 10 মিনিট আগতে আহোঁ আগতে আহে অভাৰ চিয়ৰ আৰু এই গৌৰৱ চৰকাৰী চাকৰি কৰি লাভ নাই এনেই টপা হৈছে একো নাই আৰে টপা চবেই হ'ব খালি সময়লৈ অপেক্ষা শ্বুটিং আৰু বনভোজ শেষ কৰি ৰূপহীত মফিদুল্লাক নমালোঁ মোৰ লগত বাইকত গৈছিলে মফিদুল্লাই আমাৰ ডাইৰেক্টৰ তেখেতক ৰূপহীত নমালোঁ বাকীকেইজনটো ঘূৰি গ'লে ৰূপহী আছিল বাকীকেইজন গোটেইকেইজন নমাই মই অকলে আৰু নগাঁও পাইছোঁহি আহি ঘৰ অলপমান আছে আৰু পাবলৈ দেখিছে কেনেকৈ উল্টা পুল্টা চলায় মানুহবিলাকে নিজৰ ছাইড কোনটো পাহৰিয়ে যায় এয়া ঘৰ পালোহি আহি এখন দোকান এবেলা খোলে এবেলা বন্ধ ৰাখে দেওবাৰে এখন খোলাই আছে আৰু সকলোকে বাই বাই